মা মই আহিলো হয় নেকি যোৱা হাত মুখ ধুইয়া মই ভাত বাঢ়িছো জলদি আহ ঠিক আছে মা এনেও বহুত ভোক লাগিছে মোৰ মা জানা আজি কলেজৰ পৰা বাহিৰলৈ ফুৰিবলৈ গৈছো ও ভাইটি কলেজৰ পৰা আহিলি তুমি পঢ়া শুনা চলি আছে নাই পিছে আছে ক্লাছ কৰি আছা সিকে দাদা বেলেগ কথা নাই নেকি আৰু মোক সুধিব নহয় ও ভাইটি তোৰ চাকৰি এটা হলে ময়ো অলপ সকাহ পাম দেচোন মই কি তোৰ কাৰণে পঢ়িম নেকি ল'ৰাটোক তই শান্তিত ভাতকেইটাও খাব নিদিলি কলেজৰ পৰা ভোকত আহিছিলহি তই তাৰ ভোক চাব নোৱাৰা এনেকৈ নকবা মা মা বুলি নকবি মোক ল'ৰাটো শান্তিত থাকিব দিবি মা ভোক মা ভাত দেখো ঠাণ্ডা হৈছে আৰু খাবলৈ দেখো একো নাই খাবলৈ যে পাইছা সেইটোৱে বহুত হোটেল নহয় এখন Firas, ক'ত আছ? এইয়া মই ঘৰতে অলপ মন্দিৰলৈ আহিবিচোন কথা আছে অলপ হয় নেকি হ'ব দে মই যাই আছো ঐ তই ক'ত যা অলপ পইচা দিবাচোন কালি আৰু বস্তু আনিব লাগে কি বস্তু মা কিয় ইমান লাগে মইনো পইচা কিমান পাওঁ আৰু দুটাৰ পেঞ্চনৰ পইচাটো আপোনাৰ তাতে থাকে মুখে মুখে তৰ্ক নকৰিবি
ইমান দেৰি কৰিলি আজি তই মামাই বহি আছ যে কিবা হৈছে নেকি কলেজো যোৱা নাই তই ইমান দিন হ'ল কি হৈছে নাইও বন্ধু আৰু শুনচোন আজি কলেজত থাকোঁতে লগ পাইছিলোঁ তহঁতৰ বোলে বহুতদিন কথা পতা হোৱাই নাই কিবা হৈছে নেকি তহঁতৰ নাইও তই বন্ধুকো নোকোৱা নাই কথাবোৰ আৰু এইবোৰ বাদ দে পুলিচৰ চাকৰি হেনো ভেকেঞ্চি ওলাইছে মই অনলাইন কৰিম তই কৰিব পাৰ বাৰু চাই লৈছোঁ Good morning, Maina. Good morning, সৌৰভ। আজি অলপ সোনকালে আহিবা, আমি চিনেমা চাবলৈ যাম। লগত অলপ পইচা লৈ আহিবা কিন্তু। দিয়া পিছে তুমি আহা। দিয়া বাই। ঐ কি হৈছে তোৰ না ফোন কৰ নে মই কৰিলে উঠোৱা আৰু মই কোৱা কথাবোৰ পাহৰিলি নেকি তই নাই পহৰাব অলপতো সময় দিয়া মোক মইতো চেষ্টাই কৰি আছোঁ কিমান আৰু সময় দিম কোৱা মই আৰু নোৱাৰো শুনিছোঁ আজিকালি তই হাজিৰা কৰিব যা তোৰ বাবেইতো কৰিছোঁ ইমান কষ্ট মই আৰু নোৱাৰো মই যাওঁ মা দেউতা মোক কিয় এনেকৈ এৰি গুচি গ'লা কিমান চেষ্টা কৰিম আৰু মৰমৰ এষাৰি মাতৰ বাবে ভাগৰি গৈছোঁ মই মোক লৈ যোৱা তোমালোকৰ কাষলৈ মা ঐ কি কৰিবলৈ ওলাইছা এইবোৰ কৰিব নাপায় এইবিলাক পাপ কাম আহচোন মোৰ লগত অলপ বহাহি এতিয়া ক তোৰ কি হৈছে চা ধীৰাজ জীৱনটো বৰ নিষ্ঠ
সৰু থাকোঁতেই মা দেউতাক হেৰুৱালা ইমান কম বয়সতে কষ্টৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু কি জানা জীৱনটো যুঁজিবৰ বাবে এইখন এখন যুদ্ধ য'ত তুমি হাৰি গ'লা মানে সকলো শেষ নহয় গতিকে যুঁজা জিৰাজ তুমি আগুৱাই যোৱা মই যুঁজিম দাদা কিন্তু কাৰ বাবে সকলো দেখোন মোৰ পৰা আঁতৰিয়ে থাকে তুমি নিজৰ বাবে যুঁজা নিজৰ জীৱনটো ধুনীয়া কৰিবৰ বাবে তুমি চেষ্টা কৰা ময়ো কম কষ্ট কৰা নাই দিয়া সেইবোৰ বাদ দিয়া দিয়া এতিয়া ঘৰত যোৱা এইবোৰ কথা মনলৈ আনি নাথাকিবা মা মোক আশীৰ্বাদ কৰিব মই চাকৰি এটা ইণ্টাৰভিউ দিব যাম অঁ মা কোৱা বাবা সোনকালে আহাচোন তুমি মোৰ গাটো বহুত বেয়া অঁ ঠিক আছে কি হৈছে হৰক মাৰ বেমাৰ ঘৰত যাব লাগিব তুমি মোক খবৰে নিদিয়া সদায় সদায় এটা এটা বাহানা তোমাৰ বাদ দিয়া বলা কিবা এটা খাই আহোঁ এইটো দেখোন আমাৰ ভাইটি ইয়াতে কি কৰি আছে মা আজি মোক মায়ে ফোন কৰিছে ঠিক আছে জলদি আছো মোৰ গাটো বহুত বেয়া মা এতিয়া গা ভাল পাইছেনে পাইছোঁ বাবা ইমান দিনে তোমাক বহুত কষ্ট দিলোঁ বাবা পাৰিলে মোক ক্ষমা কৰি দিবা আপুনি তেনেকৈ নক'বচোন মা যাক মই মৰম কৰিছিলোঁ যাৰ মৰমত মই অন্ধ হৈ পৰিছিলোঁ সি ছোৱালী পাই মাকক পাহৰি গ'ল মা মোক ক্ষমা কৰি দিব তাই মোৰ মাথাটো খাই দিছিল দাদা বুজাচোন মাক তই ভাইটি হ'ব দে হ'ব দিয়ক মা পাৰিলে ভাইটিক ক্ষমা কৰি দিব দাদা আপুনি মোক ক্ষমা কৰি দিয়ক হ'ব যা ভাইটি হেল্ল' কোনে ক'লে ইউ আৰ চিলেক্টেড ধীৰাজ নেক্সট উইকত তোমাৰ জইনিং আছে থেংক ইউ ছাৰ মা ভাইটি মোৰ চাকৰিটো পাই গ'লোঁ কি এতিয়া পুৰণি কথাবোৰ পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰোঁ ভাইটি ঠিক কৈছে দাদা নহয় বাবা তুমি চহৰলৈ যাওঁতে মই চহৰলৈ যাওঁতে কি মা ভালকৈ কোৱাচোন তুমি চহৰলৈ যাওঁতে সাগৰিকা আহিছিল যা তাই তোৰ বাবে ৰৈ আছে তাইক খবৰটো দেগৈ কি ঠিক আছে মা মই এতিয়াই তাইক লগ কৰিম
চেষ্টা সাফল্য হ'ল তই যদি বিচাৰ আমাৰ এই সম্পৰ্কটো বিবাহৰ নাম দিব পাৰিম নেকি কিয় নোৱাৰিম বল তেনেহ'লে